নেক্সট পইণ্ট আপোনাৰ বাবে যিটো হৈছে 2 নম্বৰ পইণ্ট, সেইটো হৈছে যে জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত ধোঁৱা উৎপন্ন কৰে হয়, আৰু কাঠৰ দৰে কিছুমান দ্ৰব্য জ্বলালে কি হয় যে অৱশিষ্ট পদাৰ্থ ৰৈ যায় যিবোৰে পৰিৱেশ বিনষ্ট কৰে হয়। এই বিষয়ে আপুনি অলপ বহলাই লিখি দিব যে আপোনালোকে যেতিয়া ক'লা ধোঁৱা উৎপন্ন কৰে সেইটো আমাৰ শৰীৰৰ কাৰণে বেয়া হয়, চকুৰ কাৰণে বেয়া হয়, পৰিৱেশটো বিনষ্ট কৰে, এইটো আপোনালোকে নিশ্চয় জানে। থাৰ্ড পইণ্ট আপোনালোকে লিখিব পাৰে যে জীৱাশ্মজাত ইন্ধনসমূহ যে অনবীকৰণযোগ্য হয়। আপোনালোকে নিশ্চয় জানে যে জীৱাশ্মজাত ইন্ধনসমূহ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি। চ' এইবোৰ যেতিয়া ব্যৱহাৰ কৰি থাকিম শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। সেয়ে এইটো এটা জীৱাশ্মজাত ইন্ধনৰ বহুত ডাঙৰ অসুবিধা হয়। চ' এনেদৰে 3-4টা পইণ্ট আপুনি লিখি দিব পাৰে। নেক্সট কুৱেশ্যন দিছে যে আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়? এইটোৰ এনচাৰটো মই আপোনালোকক বুজাই দিছোঁ যে আমি শক্তিৰ বিকল্প উৎস বিচাৰিব লগা এইবাবে হয় যাতে আমি জানো যে জীৱাশ্মজাত যিবোৰ ইন্ধন আছে, আমি যিবোৰ অতীজৰ পৰা ব্যৱহাৰ কৰিছোঁ, হয় কয়লাই হওক বা পেট্ৰল, ডিজেল, কেৰাচিন, এইবোৰ সদায় কি অনবীকৰণযোগ্য, অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায়, পুনৰ সৃষ্টি নহয়। আপোনালোকে এতিয়া কওকচোন, যদি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ শেষ হৈ যাই থাকে, তেনেহ'লে এইটো বস্তুটো আৰু নতুনকৈ বনাই থকা হোৱা নাই যে কোনোবাই বনাই আছে আমি ব্যৱহাৰ কৰিছোঁ, এনেকুৱাটো হোৱা নাই। বনাই থৈ গৈছে, আমি ব্যৱহাৰ কৰি আছোঁ। চ' আমি কি হ'ব যে ব্যৱহাৰ কৰি থাকিলে অহা কেইটামান দশকৰ ভিতৰতে এইবোৰ শেষ হৈ যাব। সেয়ে আমি কি বিচাৰিব লাগে? শক্তিৰ বিকল্প বিচাৰিব লাগে। দ্বিতীয় এটা কাৰণ লিখিব পাৰে যে আমাৰ যিবোৰ পৰম্পৰাগত শক্তিৰ আছে সেইবোৰে কি কৰে? পৰিৱেশ বিনষ্ট কৰে। বৰ্তমান সময়ত গোলকীয় উত্তাপ বৃদ্ধিৰ হাৰ যেদৰে বাঢ়িছে, এইবোৰৰ ওপৰত লক্ষ্য ৰাখি আমি বিকল্প শক্তি বিচাৰিব লাগে যাতে আমাৰ পৰিৱেশ প্ৰদূষণটো কমকৈ হয়। চ' এনেদৰে আপুনি বঢ়িয়াকৈ লিখি দিব। নেক্সট কুৱেশ্যন দিছে আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰত কি পৰিৱৰ্তন অনাইছে? যে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰ পৰিৱৰ্তন কি অনাইছে? ইয়াত বঢ়িয়াকৈ দিয়া আছে, মই দেখাই দিছোঁ। এইটো বায়ু শক্তি, যিটো অতীজত কি আছিল আপোনালোকে অলপমান মই কৈ দিছোঁ, লিখিবত সহজ হ'ব। যে অতীজতে কি কৰা হৈছিল যে বায়ু শক্তিৰ দ্বাৰা কেৱল যান্ত্ৰিক কাৰ্য সম্পাদন কৰা হৈছিল। অৰ্থাৎ মই এক্সাম্পল দিলে বুজি পাব যে আপুনি কুঁৱা আছে, ধৰক কুঁৱা আছে, কুঁৱাৰ পৰা পানী তোলা, আটা মানা বিল, আটা বনোৱা যিবোৰ আটা, সেইবোৰত ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত সেইবোৰ নহয়। আপোনালোকে নিশ্চয় জানে যে বায়ুকল আছে, এই বায়ুকলৰ জৰিয়তে বিদ্যুৎ প্ৰস্তুত কৰিব পাৰি, এই বিদ্যুতৰ দ্বাৰা বিভিন্ন কাৰ্য কৰিব পাৰি। চ' এইবোৰ বঢ়িয়াকৈ ইয়াত দিয়া আছে, এইখিনি যেনেকৈ আছে আপোনালোকে বঢ়িয়াকৈ মুখস্থ কৰি ল'ব। নেক্সট আমি চাম জলশক্তি। শক্তিৰ ক্ষেত্ৰত পোনপ্ৰথমে কি কৰা হৈছিল যে আমি জলপ্ৰপাত লগা হৈছিল, যে জলপ্ৰপাত নহ'লে আমি বিদ্যুৎ উৎপন্ন কৰিব নোৱাৰিম। কিন্তু বৰ্তমান সময়ত জলপ্ৰপাতৰ প্ৰয়োজন নাই, আমি নদীতে বান্ধ নিৰ্মাণ কৰি তাৰ যোগেৰে টাৰবাইন ঘূৰাই কি কৰিব পাৰোঁ? যে বিদ্যুৎ প্ৰস্তুত কৰিব পাৰোঁ। চ' এই ইয়াত বঢ়িয়াকৈ আছে, লিখি দিব। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন সৌৰশক্তিৰ, ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন মই কৈ দিছোঁ, এইবোৰৰ ভিতৰতে বেছিকৈ থাকে। চ' মই এইকেইটা মুখস্থ কৰিছিলোঁ বা আৰু কৰিছিলোঁ। কুৱেশ্যন আছে যে কোন ধৰণৰ দাপোন অৱতল, উত্তল নে সমতল? সৌৰ কুকাৰৰ বাবে কি কৈছে? সৌৰ কুকাৰত ব্যৱহাৰ কৰাৰ বাবে উৎকৃষ্ট। এইটোৰ এনচাৰ হৈছে অৱতল দাপোন। অৱতল দাপোনৰ জৰিয়তে কি হৈছে? এনেকুৱা অৱতল দাপোন, ইয়াত পোহৰটো পৰিব। চ' ইয়াত পোহৰটো পৰি চিটিকি আহি ডাইৰেক্ট যিটো আমাৰ সৌৰ কুকাৰ আছে তাত পৰিব, যিটো উষ্ণতা বৃদ্ধিত সহায় কৰিব। নেক্সট কুৱেশ্যন দিছে যে মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহ কি? হয়, মহাসমুদ্ৰৰ পৰা আমি 3 ধৰণৰ শক্তি পাব পাৰোঁ। সেইকেইটা হৈছে, 1 নম্বৰতে আছিল আপোনালোকৰ এইটো জোৱাৰ ভাটাৰ শক্তি, দ্বিতীয়তে তৰংগ শক্তি, তৃতীয়তে হৈছে মহাসামুদ্ৰিক তাপীয় শক্তি। এই 3টাৰে আপুনি কি কৰি দিব? যে এনেদৰে লিখিব কনচেপ্টটো, মই কৈ দিছোঁ অলপ।
যে মহাসমুদ্ৰৰ পাব পৰা শক্তিৰ সীমাবদ্ধ একেদৰে লিখোঁ। মহাসমুদ্ৰৰ পৰা আমি সাধাৰণতে তিনি ধৰণৰ শক্তি পাব পাৰোঁ। এক নম্বৰতে হৈছে তৰংগ শক্তি, দ্বিতীয়টো হৈছে জোৱাৰ ভাটাৰ শক্তি, তৃতীয়টো হৈছে মহাসামুদ্ৰিক তাপীয় শক্তি। ইয়াৰে কিছুমান সীমাবদ্ধতা দেখিবলৈ পোৱা যায়, সেইবুলি তৰংগ শক্তিৰ সীমাবদ্ধতাসমূহ এনেদৰে এটা আঁচ মাৰি দিব। তাত লিখিব যে তৰংগ শক্তিৰ বাবে সমুদ্ৰত বলা প্ৰবাল বতাহৰ প্ৰয়োজন। সমুদ্ৰত বলা প্ৰবাল বতাহৰ প্ৰয়োজন আৰু এই বতাহ সকলো সময়তে নাথাকে বাবে সকলো সময়তে ইয়াৰ পৰা বিদ্যুৎ উৎপাদন কৰাত কিছু কঠিনতা দেখা যায়। দ্বিতীয়তে লিখিব যে তৰংগ শক্তিৰ বাবে যিবোৰ ঠাইত আমি বিদ্যুতিক টাৰবাইন বহাব পাৰোঁ সেই ঠাইৰ পৰিমাণ নিচেই কম। চ' এই দুটা হৈ যাব। তাৰপিছত আপুনি লিখিব পাৰে জোৱাৰ ভাটাৰ শক্তি। জোৱাৰ ভাটাৰ শক্তিৰো ঠিক তেনেদৰে সীমাবদ্ধতা আছে। জোৱাৰ ভাটাৰ শক্তি সাধাৰণতে চন্দ্ৰৰ মহাকৰ্ষণিক টানৰ বাবেহে হয়। গতিকে যিবোৰ ঠাইত এই টান বেছি অৰ্থাৎ সমুদ্ৰবোৰত, অৰ্থাৎ একেবাৰে চিম্পল কৈ দিছোঁ মই যে জোৱাৰ ভাটাৰ শক্তিৰ মূল সীমাবদ্ধতা হৈছে যে এইবোৰ যিবোৰ ঠাইত আমি টাৰবাইন ঘূৰাম, জোৱাৰ ভাটাৰ পৰা শক্তি পাবলৈ যিবোৰ ঠাইত টাৰবাইন বহুৱাব লগা হয় সেই ঠাইৰ পৰিমাণ নিচেই কম, যাৰ ফলত ইয়াৰ পৰা শক্তি আহৰণ কৰাটো কিছু কঠিনতা দেখা যায়। হয়, ইয়াত বঢ়িয়াকৈ আছে এই লাইনটো আপোনালোকে তুলি দিব। নেক্সট আছে মহাসামুদ্ৰিক তাপীয় শক্তি। এইটোৰো সীমাবদ্ধতা আছে যে ইয়াৰ বাবে কি হ'ব লাগে যে টেম্পাৰেচাৰ ডিফাৰেঞ্চ অৰ্থাৎ উষ্ণতাৰ পাৰ্থক্য 20 ডিগ্ৰী চেলচিয়াছতকৈ অধিক হ'ব লাগে। সেইকাৰণে ইয়াৰ পৰা শক্তি আহৰণ কৰাটো কিছু টান হয় আৰু ইয়াত সমুদ্ৰৰ গভীৰতাও থাকিব লাগিব 2 কিলোমিটাৰ পৰ্যন্ত হ'ব লাগে, যিটো অলপ সাগৰ মহাসাগৰৰ ভিতৰলৈকে গুচি যাব লাগে, যিটো বহুত অধিক খৰচী হৈ পৰে। চ' এইটো এটা সীমাবদ্ধতা হয়। নেক্সট কুৱেশ্যন আছে যে তাপীয় শক্তি কি কি? তাপীয় শক্তি কি আপোনালোকে নিশ্চয় জানে যে ভূতাপীয় শক্তি কাক বোলে? সেই যিটো আছে এইটো ভূতাপীয় শক্তি কাক বোলে ইয়াৰ ডেফিনিশ্যনটো লিখি দিব। লগতে তাপীয় শক্তি আৰু এটা আছে যে মহাসামুদ্ৰিক তাপীয় শক্তি, অৰ্থাৎ তাপৰ পৰা যি শক্তি সৃষ্টি হয় সেয়াই তাপীয় শক্তি। আৰু এই ভূতাপীয় শক্তিৰ যে ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গভীৰতাৰ উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰে ওপৰলৈ ঠেলা খায় আৰু উষ্ণ অঞ্চল নামৰ কিছুমান জমা হৈ থাকে। এইটো জেনেৰেল ডেফিনিশ্যনটো আছে, ইয়াত কোনোবা দিয়া আছিল ৰ'ব, মই চাইছিলোঁ। চ' ইয়াত আছে ডেফিনিশ্যনটো, বঢ়িয়াকৈ লিখি দিব। যদি বেছি নম্বৰ আহে 3 নম্বৰ মান আহি যায়, নাহে কোনোদিনে, যদি আহি যায় তেনেহ'লে মহাসামুদ্ৰিক তাপীয় শক্তিৰ কথাটো লিখি দিব, যিহেতু ইয়াত কিতাপত 2টা তাপীয় শক্তিৰ কথা আছে। নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি? নিউক্লিয় শক্তিৰ জৰিয়তে বহুত পৰিমাণৰ শক্তি উৎপন্ন কৰিব পাৰি। হয়, কি দিয়া আছে ইয়াত এটা লাইন দিয়া আছে, সেই লাইনটো লিখিলে আৰু ভাল হ'ব। মই দেখুৱাই দিছোঁ আপোনালোকক যে এইটো লাইন 10 নিযুত গুণ শক্তি বেছি উৎপন্ন হয়। যদি আমি এটা কয়লা লওঁ, কয়লাৰ এটা নিউক্লিয়াছতকৈ এটা চাব, ইয়াত মই বুজাইছোঁ ইউৰেনিয়ামৰ এটা নিউক্লিয়াছৰ নিউক্লিয় বিযোজনত কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লিয়াছ এটাৰ দহনৰ তুলনাত 10 নিযুত গুণ অধিক শক্তি উৎপন্ন হয়। ভাবক কিমান বেছি শক্তি উৎপন্ন হয়। চ' এইটো বহুত ডাঙৰ সুবিধা হয়। লগতে ইয়াক যিকোনো ঠাইত বা ইয়াক যেনেকৈ আপোনালোকে জলশক্তিৰ বাবে সাগৰ লাগিছিল, তৰংগ শক্তিৰ বাবে সেনেকুৱা কথা নাই, য'ত ইচ্ছা তাতেই বান্ধিব পাৰে নিউক্লিয়াৰ ৰিয়েক্টৰ। চ' কিতাপত বেছি সুবিধা দিয়া নাই, চ' এটাই দিছে, সেইটো ভালদৰে অলপ বহলাই লিখি দিব। ইয়াত পইণ্ট ৱাইজ লিখিব নালাগে, যে এটা পেৰেগ্ৰাফ ৱাইজ লিখি দিলে ভাল হ'ব। চ' আপোনালোকে পাৰিব নিশ্চয়, নিউক্লিয়াৰ ৰিয়েক্টৰটো পঢ়ি চাব, তাত আৰু বিচাৰিলে পাব পাৰে। মই এনে পুৱা এটা কৈ দিলোঁ আপোনালোকক, আৰু পঢ়ি চাওকচোন। তাৰপিছত প্ৰশ্ন দিছে যে শক্তিৰ এটা উৎস প্ৰদূষণমুক্ত হ'ব পাৰে নে? কিয় পাৰে বা কিয় নোৱাৰে? শক্তিৰ উৎস এটা কেতিয়াও সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব নোৱাৰে, কাৰণ এই উৎসটো হয়তো বনাওঁতে নহ'লে বা ইয়াৰ কাৰ্য নিৰীক্ষত সদায় কি থাকে? প্ৰদূষণ থাকেই। আপোনালোকে ভাবিব পাৰে যে বতাহ শক্তিত কিনো প্ৰদূষণ থাকে। আপোনালোকে নিশ্চয় জানে বতাহ শক্তি থাকেই। সৌৰ শক্তিৰ কথা ভাবিব পাৰে যে সৌৰ শক্তিত প্ৰদূষণ কিনো থাকে, কিন্তু সৌৰ শক্তি আহৰণ কৰিবলৈ যিবোৰ বস্তু বনাব লাগিব, যিবোৰ সা সৰঞ্জাম লাগিব, সেইবোৰ বনাওঁতে যে প্ৰদূষণ অলপ হ'লেও প্ৰদূষণ হয় পৰিৱেশ, সেইটোকে কোৱা হৈছে যে শক্তিৰ উৎস এটা কোনোদিনে সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব নোৱাৰে। ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াক CNG-তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰি নেকি? কিয় পাৰি বা কিয় নকৰা? হয়, ৰকেটৰ ইন্ধন হাইড্ৰজেন ব্যৱহাৰ কৰা হয় আৰু ই বহুত পৰিষ্কাৰ হয়, কিয়নো হাইড্ৰজেনে যেতিয়া দহন হয়
তেতিয়া পানী উৎপন্ন হয় H2O আপোনালোকে নিশ্চয় জানে যে আমাৰ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় ঠিক তেনেদৰে হাইড্ৰজেন দহন কৰিলে H2O উৎপন্ন হয় যিটো জলীয় অৱস্থাত হ'ব পাৰে জলীয় অৱস্থাতে হয় একিউ অৱস্থাত সো এইখিনি লিখিব নেক্সট কুৱেশ্যন আছে যে তুমি নৱীকৰণযুক্ত এইবোৰ আপোনালোকে নিশ্চয় পাৰিব যে নৱীকৰণযোগ্য শক্তিৰ উদাহৰণ দিব দিছে পচন্দৰ কাৰণ দেখুৱাব দিছে এইটো আপোনাৰ প্ৰশ্ন ক্ষয়ঞ্চু মানে যিবোৰ ক্ষয় হয় অৰ্থাৎ অনৱীকৰণযোগ্যবোৰ লিখিব পাৰে যে কয়লা পেট্ৰল এইবোৰ ক্ষয় হয় সো এইটো পাৰিব নেক্সট কুৱেশ্যন আমি আহিম ইয়াত পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ৰৌদ্ৰজল দিন গৰম দিন ডাৱৰীয়া দিন বতাহে কোবোৱা দিন হয় সৌৰ জল হিটাৰ অৰ্থাৎ সূৰ্যৰ পোহৰ কোন দিনা নাথাকিব ইয়াত চাওক ৰৌদ্ৰজলত দিনত থাকিব গৰম দিনতো সূৰ্যৰ পোহৰ থাকিব বতাহে কোবোৱা দিনতো সূৰ্যৰ পোহৰ থাকিব কিন্তু ডাৱৰীয়া দিনত সূৰ্যৰ পোহৰ নাথাকে অপশ্যন বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন দিছে যে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় খৰি গোবৰ গেছ নিউক্লিয় শক্তি কয়লা হয় ইয়াৰ এনচাৰটো হৈছে যে জীৱভৰ অৰ্থাৎ জীৱৰ ওপৰত কোনটো তলত ডিপেণ্ড নকৰে নিউক্লিয় শক্তিয়ে জীৱৰ ওপৰত ডিপেণ্ড নকৰে কয়লাটো হয় জীৱৰ পৰা সৃষ্টি হোৱা হয় কিয়নো জীৱৰ মৰা পচা দেহবোৰে কয়লা গঠন কৰে আপোনালোকে নিশ্চয় জানে উদ্ভিদটো জীৱৰ অন্তৰ্গত হয় নেক্সট কুৱেশ্যন চাম আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎস হৈছে সৌৰ শক্তি তলৰ কোনটো সৌৰ শক্তিৰ আধাৰত নহয় ভূতাপীয় শক্তি নিউক্লিয় শক্তি বায়ু শক্তি জৈৱ উৎপাদন এইটোৰ এনচাৰ হৈছে নিউক্লিয় শক্তি হয় নিউক্লিয় শক্তি সৌৰ শক্তিৰ আধাৰত নহয় সো নেক্সট কুৱেশ্যন যে শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা ইহঁতৰ পাৰ্থক্য দেখুওৱা হয় এইকেইটা বস্তু চাব দিয়ক ইয়াৰে আহিব পাৰে সো ইয়াত তুলনা কৰা শব্দ অৰ্থটো আপোনালোকক পাৰ্থক্য লিখাৰ কথাই কৈছে যে পাৰ্থক্য লিখাৰ কোনটো ভাল সেইটো দেখুৱাব লাগে আপোনালোকে পাৰ্থক্যৰ জৰিয়তে এইটো কুৱেশ্যনৰ এনচাৰ জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তি মাজত পাৰ্থক্য এইটো একদম সহজে হয় কি কয় যে জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় সৌৰ শক্তিৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন নহয় দ্বিতীয়তে হৈছে যে জীৱাশ্মজাত ইন্ধনসমূহে পৰিৱেশ প্ৰদূষিত কৰে সৌৰ শক্তিয়ে পৰিৱেশ প্ৰদূষণ নকৰে তৃতীয়তে লিখিব পাৰে যে জীৱাশ্মজাত ইন্ধনসমূহৰ দহনৰ ফলত তুলনামূলকভাৱে বেছিকৈ শক্তি উৎপন্ন হয় কম পৰিমাণৰ দ্ৰব্যৰ জৰিয়তে কিন্তু সৌৰ শক্তিৰ জৰিয়তে তুলনামূলকভাৱে কম শক্তি উৎপন্ন হয় জীৱাশ্মজাত ইন্ধনৰ তুলনাত আৰু নেক্সট আপোনালোকে 4 নম্বৰ লিখিব পাৰে যে জীৱাশ্মজাত ইন্ধনসমূহ অনৱীকৰণযোগ্য হয় কিন্তু সৌৰ শক্তি নৱীকৰণযোগ্য আমি ব্যৱহাৰ কৰিলেও পাই থাকিব পাৰোঁ এইবোৰ লিখিব পাৰে নেক্সট লিখিব পাৰে 5টা হৈ গৈছে যে আৰু বনাই লিখিব পাৰে বহুত আছে আপোনালোকে ভাবিলে ওলাই থাকিব সো এইটো হ'ব পাৰ্থক্য শেষত দেখা গ'ল যে যে তুলনা কৰা বুলি পৰীক্ষাত প্ৰশ্নটো আহে তেনেহ'লে এটা লাইন লিখি দিলে আপোনালোকৰ ভাল হ'ব যে শেষত দেখা গ'ল যে সৌৰ শক্তিৰ ব্যৱহাৰৰ ফলত কি হয় যে পৰিৱেশ প্ৰদূষণ একেবাৰে কমকৈ হয় কিন্তু জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত পৰিৱেশ প্ৰদূষণ যথেষ্ট হয় গতিকে সৌৰ শক্তিৰ ব্যৱহাৰ যদি কম খৰচী কৰি অধিক মাত্ৰাত আমি সৌৰ শক্তি আহৰণ কৰিব পাৰোঁ তেনেহ'লে ইয়াৰ ব্যৱহাৰ কৰাটোই জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰ কৰাতকৈ ভাল এনেদৰে আপুনি অলপ বাক্যত বনাই লিখিব ভাল হ'ব এতিয়া তাৰপিছত কুৱেশ্যন আছে যে শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা সিহঁতৰ পাৰ্থক্য দেখুওৱা হয় শক্তিৰ উৎস হিচাপে জৈৱ উপাদান তাৰমানে আপোনালোক গোবৰ গেছৰ কথা লিখিব লাগিব আৰু জলবিদ্যুতটো জানেই টাৰবাইন ঘূৰাই সিহঁতৰ মাজত পাৰ্থক্য দেখুৱাব লাগে চাওক জৈৱ উপাদান হৈছে সো আজিলৈ আৰু এইকেইটা নিদিওঁ কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ গৈছে 15 মিনিটৰ ওপৰ হৈ গৈছে সো যদি আপোনালোকক এইকেইটা প্ৰশ্ন যদি আছে আপোনালোকে তেনেহ'লে কমেণ্টত আকৌ কৰিব নালাগে যে নালাগে বুলি কৈ দিয়ক যে মোৰ আছে উত্তৰকেইটা আপোনালোকে ভালদৰে মুখস্থ কৰি লওক আপোনালোকে মই কৈছোঁ যে আপুনি যদি সুবিধা আছে কিতাপ আছে ছাৰে দিছে সেইকেইটা ভালদৰে মুখস্থ কৰি লওক মই কেৱল বুজাই দিছোঁ আপোনালোকক যদি এইকেইটা বুজাই দিব লাগে যে মই বুজি পোৱা নাই মুখস্থ থকা নাই তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি দিয়ক মই যদি পাৰোঁ তেতিয়াহ'লে ভিডিঅ' বনাই দিম যদি নোৱাৰোঁ আপোনালোকে বেয়া নাপাব প্লিজ
চ' এই বাকী বেছি নাই 5 6 7 8 9 10 এইকেইটা যদি পাৰোঁ বনাই দিম আৰু যদি লাগে কমেণ্ট কৰি ক'ব থেংক ইউ যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ক্লাছ 11ত যদি এটা দুটা ভিডিঅ' পাওঁ বুলি আশা কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব থেংক ইউ